নমস্কাৰ, আজি মই আপোনালোকক আমাৰ সত্ৰখনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আমাৰ সত্ৰখনৰ নাম অৱা সত্ৰ, স্থাপিত 1667 চন। গড়মূৰ সত্ৰৰ আজ্ঞাবৰ ব্ৰহ্ম সংহতিৰ গৃহস্থী সত্ৰ। আদিপুৰুষ গদাধৰদেৱ কনৌজৰ পৰা অহা। মূল বিগ্ৰহ শ্ৰী শ্ৰী চামৰাই। মাজুলী ঔডুবিৰ পাৰত সত্ৰ পতাৰ বাবে অৱা সত্ৰ হয়। বৰ্তমান কেৰেলা গাঁৱত অৱস্থিত। প্ৰথম সমল গড়মূৰ সত্ৰৰ পৰা পোৱা এখন সাঁচি পাতৰ ভাগৱত 4 ঘৰ শিষ্য। প্ৰথম সত্ৰাধিকাৰ জয়হৰিদেৱ। বাৰ্ষিক উৎসৱ পালনাম আৰু ভাওনা সবাহ। সত্ৰাধিকাৰসকল জ্যেষ্ঠানুক্ৰমে হয়, পুৰুষানুক্ৰমে নহয়। বৰ্তমান সত্ৰখনৰ বহুকেইঘৰ অসমৰ বিভিন্ন প্ৰান্তত বাস কৰি আছে। প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে হৈ অহা সত্ৰাধিকাৰসকলৰ নাম। বৰ্তমানৰ সত্ৰাধিকাৰজনৰ নাম হৈছে শ্ৰী শ্ৰী শৰৎচন্দ্ৰ দেৱ গোস্বামী। ধন্যবাদ।